আজি এটা নতুন আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। কলিকতাৰ পৰা অহা এই পাৰ্চেলটোত কি আছে চাওঁ আহকচোন। এইখিনিতে জনাওঁ যে আপোনালোকে যদি কম এমাউণ্টত জুৱেলাৰী বনোৱা সামগ্ৰী কিনিব খোজে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰাম পেজটোত মেছেজ কৰিব পাৰে। আমি ৰিটেইল ৰেটত জুৱেলাৰী বনোৱা কিছুমান সামগ্ৰী চেল কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে কিনিব বিচাৰে আমাক ইনষ্টাগ্ৰামৰ পেজটোত মেছেজ কৰিলেই হ'ব। আমি গোটেই ভাৰততে হোম ডেলিভাৰী দিওঁ। যিবোৰ জেগাত DTDC নাযায় তাত ইণ্ডিয়া পোষ্টৰ জৰিয়তে ডেলিভাৰী দিয়া হয়। এইখিনি সামগ্ৰী আনিছোঁ কলিকতাৰ পৰা। আপোনালোকক যদি টিউটৰিয়েল লাগে জুৱেলাৰী কেনেকৈ বনাব পাৰি সেই বিষয়ে যদি আপোনালোকে শিকিব খোজে আমি কিছুমান সৰু সৰু ভিডিঅ' ইউটিউবত আপলোড কৰিম বুলি ভাবিছোঁ। আপোনালোকে আমাৰ চেনেলটি চাই থাকিব। আমি কিছু চিলভাৰ চাৰ্মছ এণ্ড গল্ডেন চাৰ্মছ আনিছোঁ। বহুতে জুৱেলাৰী বনাব খোজে যদিও জুৱেলাৰী বনোৱা সামগ্ৰীসমূহৰ সঠিক নাম নাজনাৰ বাবে তেওঁলোকে অনলাইন কিনিব অসুবিধা হয়। আমি ভাবিছোঁ এটা ভিডিঅ' বনাম য'ত আমি জুৱেলাৰী বনোৱা সামগ্ৰীবিলাকৰ নামসমূহ চিনাকি কৰাই দিম। আপোনালোকে আমাৰ পেজৰ পৰা স্ক্ৰীনশ্বট লৈও আমাক মেছেজ কৰিব পাৰে যদি কিবা সামগ্ৰীৰ প্ৰয়োজন আপোনালোকক। কিছুমান ষ্টাড আনিছোঁ, কিছুমান চাৰ্মছ আনিছোঁ আৰু লৰিয়েল পাৰ্ল আনিছোঁ। যিবোৰ কালাৰফুল মণি হয় এই ধৰণৰ মণিবিলাকক লৰিয়েল পাৰ্ল বুলি কোৱা হয়। আমি বিভিন্ন কালাৰত আনিছোঁ আমাৰ নতুন নতুন ডিজাইনৰ জুৱেলাৰী বনাবৰ কাৰণে। আপোনালোকৰ প্ৰয়োজন হ'লে আমাক অৰ্ডাৰ কৰিব পাৰে। আমি যথেষ্ট ষ্টক ৰাখোঁ আজিকালি। এইখিনি অলপ গল্ডেন দৰি হয়। তেওঁলোকৰ পেকেজিংটো ইমান ভাল নহয় যদিও জুৱেলাৰী কোৱালিটি যথেষ্ট ভাল আৰু তেওঁলোকক মিনিমাম 1000 অৰ্ডাৰ কৰিলেহে তেওঁলোকে অৰ্ডাৰটো লয়। আৰু আপোনালোকক যদি কম এমাউণ্টত লাগে আমি কম এমাউণ্টত দিম। আমাৰ কোনো মিনিমাম অৰ্ডাৰ কোৱান্টিটি নাই জুৱেলাৰী বনোৱা সামগ্ৰীৰ ওপৰত। আমাৰ হ'লচেল যেতিয়া আপোনালোকে যিবোৰ জুৱেলাৰী আছে হ'লচেল ৰেটত যদি ল'বলৈ খোজে তেতিয়াহে আমাৰ মিনিমাম অৰ্ডাৰ কোৱান্টিটি আছে। হ'লচেল ৰেটত জুৱেলাৰী ল'ব খুজিলে আপোনালোকে মিনিমাম 25টা মানে 25টা বিভিন্ন ধৰণৰ জুৱেলাৰী অৰ্ডাৰ কৰিব লাগিব। একেধৰণে 25টা অৰ্ডাৰ কৰিব লাগিব বুলি কথা নাই। আপোনালোকে মিক্স ডিজাইনৰ 25টা প্ৰডাক্ট অৰ্ডাৰ কৰিব লাগিব। তাত আপোনালোকে ছেট ল'ব পাৰে, ইয়েৰিংছ ল'ব পাৰে, কোনো কথা নাই। আমি সঘনাই আপলোড কৰি থাকোঁ নতুন নতুন ডিজাইনবোৰ। আজিকালি বহুতেই আমাৰ পৰা কপি কৰা হৈছে। কিবা এটা নতুন ডিজাইন ওলালেই কপি কৰে। মই সকলোকে অনুৰোধ জনাওঁ যে সকলোৱে নিজৰ ক্ৰিয়েটিভিটিখিনি ইউজ কৰি জুৱেলাৰী বনাওক। আপোনালোকেও বিজনেছ কৰিছে, আমিও কৰি আছোঁ, কিন্তু এনেদৰে কপি কৰি থাকিলে ভাল নালাগে। ইনস্পায়াৰ হৈছে ঠিকে আছে আমাৰ ডিজাইনবোৰ। আমি বিভিন্ন ইউনিক ডিজাইনত বনাব চেষ্টা কৰি থাকোঁ। আপোনালোকে চাই পেলাই যদি ভাল পাইছে, নিজে বনাব চেষ্টা কৰিছে, তাতে অলপ নিজৰো ক্ৰিয়েটিভিটি লগাব। কপি কৰা দেখিলে বিৰাট বেয়া লাগে। বহুতে আমাক পাৰ্চনেলি মেছেজ কৰি কৈ থাকে যে আপোনাৰ এইটো ডিজাইন কপি কৰিছে। এনেকৈ আমাৰো বেয়া লাগে। আমি বহুত কষ্ট কৰি ডিজাইনসমূহ উলিয়াওঁ।
আৰু এটা বস্তু যেতিয়া চ'ল্ড আউট বুলি আমি লিখি দিওঁ সেই চ'ল্ড আউট বস্তুটো আৰু পোৱা নাযায় সাধাৰণতে। গতিকে আপোনালোকে আমাৰ পষ্টবোৰ যেতিয়া চাই তাত যেতিয়া কমেণ্ট কৰে অনুগ্ৰহ কৰি কেপশ্যনছবিলাকো চাব।